গুড মৰ্ণিং এভৰিৱান। কালিৰ দৰে ছেম আজি দৌৰিব আহিছোঁ। এতিয়া বাজিল 4:30 ৰাতিপুৱাৰ। তো একেখিনি বস্তুকে আৰু সদায় দেখাই নাথাকোঁ। এইখিনি দৌৰা শিডিউলটো আজি স্কিপ কৰি দিম আৰু। তো ডাইৰেক্ট ঘৰ যাই কিনে লগ পাই আছোঁ। তো ষ্টে টিউন। এতিয়া 5:10 হ'ল। পুৰা ক'লাকৈ আহিছে, ডাঙৰ বৰষুণ আহিব। ঘৰলৈকে যাব লাগে। আজি আধা কৰি যাব লাগিল বাৰু। এতিয়া বাজিল দিনৰ 11টা আৰু এতিয়া গৈ আছোঁ মিললৈকে, মানে বেহাৰ পেৰিব গৈছোঁ। বেহাৰ লৈ লৈছোঁ, বেহাৰ পেৰিবলৈ গৈ আছোঁ। চ' যিটো ৰ'দ দিছে একদম চকু তকু চাট মাৰি পেলাই যাব ইচ্ছা নাই বাহিৰত, কিন্তু যাবতো লাগিবই না। চ' চাই যাওঁ মিলত গৈ কিনে লগ পাই আছোঁ। এই এটা এইফালে মিল খোলা আছে বাৰু। ভাবি সোধো আছে দা। ত' ইয়াতে সোমালোঁ। ইয়াতে যোনটো ল'ৰাই বেহাৰ পেলাই সেই ল'ৰাটো নাই এতিয়া, মানে ঘৰত গৈছে ল'ৰাটো। এতিয়া যাব লাগিল দদৰা, মানে বেহাৰ আনিছোঁ যাতে পেৰবটো লাগব। এতিয়া আহিলোঁ দদৰাৰ মিল। তো এই বেহাৰ ল আৰু বলক। এই বেহাৰ আনি কিনে লাইনত থৈ দিছোঁ আৰু এইটো মোৰ বেহাৰ 3টাৰ পিছত পৰিছে আৰু এই দুটা মেচিনত বেহাৰ বান্ধি আছে। প্ৰায় 1.5 ঘণ্টা হ'ল। এতিয়াহে মেচিনত মানে সেই বেহাৰ ঢালিছে আৰু হ'ব বেহাৰ ঢালাত বেছি সময় নালাগে, প্ৰায় 20-30 মিনিট হৈ যায় বেহাৰ পেৰা। চ' পেৰা হ'লে লৈ যাম আৰু। বেহাৰ চব বন্ধু হৈছে, বেহাৰ মেচিনত ঢালা হৈ গৈছে বাৰু। এই বেহাৰ পেৰি আছে এইটো মেচিনত আৰু সেই আছে পূৰা ফ্ৰেছ তেল, একদম মেচিনৰ পৰা ডাইৰেক্ট তেল পৰি থকা, একদম লাইভ ভিজুৱেল। বেহাৰ পেৰা কমপ্লিট। এতিয়া 2টা বাচনত তেল ভৰাব লাগে। সেই আছে পূৰা একদম সতেজ তেল। এতিয়া 2টা বাচনত হাফকৈ দিব দিছোঁ বাৰু, মানে নিয়াত সুবিধা হয়। আৰু সেই আছে পূৰা একদম লাইভ ভিজুৱেল। জাষ্ট অলপ আগতে বেহাৰ পানী আহি পালোঁ ঘৰ। তো বাহিৰত যি ৰ'দ দিছে একদম, মানে চকু তকু চাট মাৰি ধৰে। বাহিৰততো যাবই নোৱাৰি আৰু বাহিৰৰ পৰা এতিয়া ঘৰত সোমাম ন, ঘৰটো ব্লেকে নহয়। এতিয়া বাজিল আবেলি 5:45 হ'ল আৰু ভাত পানী খাই টোপনি গৈছিলোঁ আৰু এতিয়াই সাৰি পালোঁ। আৰু যিটো গৰম দিছে, মানে একেবাৰে অসম্ভৱ অসহ্য হয় গৰম। তো এতিয়া মুখ হাত ধুই কিনে এবাৰ ওলাই যাওঁ আবেলি, ফুৰি আহোঁ অলপ। তো আপোনালোকো দেখাম আমাৰ এফালৰ আবেলিৰ পৰিৱেশ। তো চাই যাওঁ। এতিয়া মুখ হাত ধুই কিনে ওলাই আহিলোঁ, আবেলি এবাৰ ফুৰি আহোঁ। এই চাইকেল লৈ লৈছোঁ। তো আপোনালোকক অলপ মোৰ লগত আবেলি পৰিৱেশটো এবাৰ দেখাই দিম আৰু নেকি। এইযোৰ ৰাস্তাত মানে আবেলি ফুৰিব আহি কিনে ধুনীয়া লাগে। এই বঢ়িয়া দৃশ্য আৰু আপোনালোকক ভিউ কেইটামান দেখাই আছোঁ বাৰু। ধুনীয়া ভিউ। তো চাই থাকক। বঢ়িয়া গ্ৰীনাৰী। এফালে গৰু আনিছে। এফালে এইবিলাক গৰু ৰাতিপুৱাই চৰিব দিছিল, এতিয়া লৈছে। বাইক চলাইছে, চাইকেল চলাইছে। ধুনীয়া আৰু এই গৰু চাইড বাপৰে। চাইজে দিব নোখোজে, ইমান লেভেল হৈছে। গৰু হ'ল বুলি আৰু ইমান লেভেল হয়। গৰু আনিলি বদ্দাইতা দে। আৰু এমাহমান পিছত এইবিলাক ঠাইত গোটাই মাটি দেখা পাই আছে, এইবিলাক ঠাইত গোটাই পানীৰে ভৰ্তি হৈ যাব। আৰু একমাহ ৰখক, বানপানীটো আহিয়ে আছে। ইয়ালৈকে পানী আহে, একদম ৰাস্তাৰ কাষলৈকে। আৰু এইখিনি টাইমত পানীৰ টাইমত একদম লাঙি পতা মানুহৰ একদম ইয়াত মানে কাৰ লাঙি কিমান মাছ বচে, কম্পিটিশ্যন টাইপ আৰু। তো সেইটো টাইম আহি আছে, দেখাম বাৰু সেইটো টাইমত। আৰু এইখন হৈছে BEd কলেজ। নীলা টিংপাত দেখা পাই আছে, প্ৰাগজ্যোতিক BEd কলেজ আমাৰ ঘৰৰ কাষতে। কোনোবা যদি BEd কৰিব খোজে ইয়ালৈকে আহি যাব, আমাৰ ঘৰৰ কাষতে হয়। চাহ পানীও খাই যাব আমাৰ ঘৰত একেলগে। ৱাও কি ধুনীয়া পৰিৱেশ। এবাৰ ভিউটো চাওক না, কি ধুনীয়া। আৰু ই হৈছে আমাৰ ইয়াৰে ডন, মানে আবেলি টাইমত আজি ফুৰাব আনিছিল, মানুহ চানুহ নাকামৰে আৰু। বেলেগ গৰুৰ বোলে গৰু, কুকুৰ বোলে কুকুৰ, একদম ভাই বেলেগ লেভেল আছে চবৰে আজিকালি। এতিয়া বাজিল 7টা গধূলিৰ, মানে এতিয়া আন্ধাৰ হোৱাই নাই, মানে দুপৰীয়া আন্ধাৰ হৈছে আৰু গোটাই ফিলিংটো অহা নাই আৰু আন্ধাৰ হোৱাৰ। তো এতিয়া ইয়াত বহুতে প্ৰায় 1.5 ঘণ্টা হ'ল। যি ধুনীয়া বতাহ। এইটো হৈছে আবেলি টাইম। ইয়াৰ এটা বঢ়িয়া এইটো চাওক, এইটো তৰা ওলাইছে, ধ্ৰুৱ তৰা নেকি, কি বা গম নাপাওঁ। ব্লগ এডিট কৰা কমপ্লিট, খালি ব্লগ আহি যাব শনিবাৰত, সকলোৱে চাব বুলি আশা থাকিল ব্লগটো। আৰু এতিয়া আমাৰ ছেমিষ্টাৰ এক্সাম হোৱা নাই বাৰু, আহিব। চ' এতিয়া পঢ়া শুনা কৰিব লাগে, মানে এইবাৰ যিও অনলাইন পাতিব বুলি কৈছে ছেমিষ্টাৰ এক্সাম। ভাবি কি বা কৰে গমটো নাপাওঁ। চ' এতিয়া পঢ়ি থাকিবতো লাগিব। পঢ়া নাই যদিও মানে অলপ চলপ চাই আছোঁ মানে। এইখিনি যে আপোনালোকক এটা মানে কথা শ্বেয়াৰ কৰি দিওঁ, মানে আপোনালোকে কোনোবা জানে নেকি
মানে কোনখন ষ্টেটৰ যোনটো অফিচিয়েল লেংগুৱেজ হয় ইণ্ডিয়াৰ কোনখন ষ্টেটৰ অফিচিয়েল লেংগুৱেজ ইংলিছ কোনোবাই জানে নেকি? জানে যদি ভিডিঅ'ত পষ্ট কৰক আৰু কমেণ্ট কৰক। এইটো চাই লওক, নাগালেণ্ড ইজ দ্য অনলি ষ্টেট ইন ইণ্ডিয়া হুৱেৰ দ্য অফিচিয়েল লেংগুৱেজ ইজ ইংলিছ। এইটো কথা শ্বেয়াৰ কৰি দিলোঁ, কোনোবাই নাজানে যদি হেল্প হ'ব আৰু। ভিডিঅ'টো এডিট কৰি থাকোঁতে গম পালোঁ যে ভিডিঅ'টো এণ্ড কৰাই হোৱা নাই। এইটো এটা আছিল সৰু ব্লগ। যদি ব্লগটো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি আপোনালোক নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ বাই বাই।